নমস্কাৰ মোৰ নাম মুস্তাক আহমেদ মই আজি ডক্টৰ ডেকা ছাৰৰ চেম্বাৰত আছোঁ আৰু মই এতিয়া ডক্টৰ ছাৰৰ লগত এপইণ্টমেণ্ট লৈছিলোঁ ছাৰক আজি এটা বেলেগ টপিকৰ ওপৰত ডিছকাছ কৰিব আহিছোঁ যিটো ডিজিজৰ নাম হৈছে সাৰ্কোপেনিয়া। এই ডিজিজটো এতিয়া ফাৰ্ষ্ট টাইম ইণ্ডিয়াত আহিছে। এই ডিজিজটো সাৰ্কোপেনিয়া যিটো হৈছে লছ অফ মাছল, যিটো মাছল লছ হৈ যায় মানুহৰ, সেইকাৰণে মানুহৰ উইকনেছ বাঢ়ি যায়, মানুহৰ ষ্ট্ৰেংথ কমি যায়। সেইকাৰণে এটা প্ৰডাক্টৰ ওপৰত মানে এটা ডিজিজৰ ওপৰত দেখুৱাব বিচাৰিছোঁ যিটো সাৰ্কোপেনিয়াটো মেইনলি আফটাৰ 40 ইয়াৰ্ছ হোৱাৰ লগে লগে 10% ডিক্ৰিজ হৈ যায় মাছুলটো, আৰু আফটাৰ 60 ইয়াৰ্ছ হোৱাৰ লগে লগে 30% ডিক্ৰিজ হয়, আফটাৰ 80 ইয়াৰ্ছত 50% ডিক্ৰিজ হৈ যায়। অল অভাৰ ইণ্ডিয়াত এতিয়া সাৰ্কোপেনিয়া 53% পেচেণ্টৰ সাৰ্কোপেনিয়া ভুগি আছে। সেইটোৱে মেইনলি মটিভ হৈছে এইটো সাৰ্কোপেনিয়া লছ অফ মাছল। সাৰ্কোপেনিয়া মেইনলি COPD পেচেণ্ট, ডায়েবেটিছ পেচেণ্ট, লিভাৰ ডিছঅৰ্ডাৰ এনেকুৱা পেচেণ্টৰ ক্ষেত্ৰত মাছলটো লছ হয়। সেইকাৰণে আমাৰ এটা প্ৰডাক্ট ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া লঞ্চ কৰিছে ইন দ্য মেনেজমেণ্ট অফ সাৰ্কোপেনিয়া। ইচ 5 গ্ৰাম সাচেট কণ্টেইনছ CHMB 3000 মিলিগ্ৰাম, মেগনেছিয়াম 300 মিলিগ্ৰাম এণ্ড ভিটামিন D 600 IU। এটা সাচেট ফৰ্মত আছে, অৰেঞ্জ ফ্লেভাৰ এণ্ড ক্যানবেৰী ফ্লেভাৰ। আৰু সাৰ্কোপেনিয়া এতিয়া ইন দ্য মেনেজমেণ্ট অফ সাৰ্কোপেনিয়া ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া আমাৰ প্ৰডাক্টটো আহিছে। আদাৰ কম্পিটিটৰ ব্ৰেণ্ড অলৰেডি এইটো ৰিচাৰ্চ কৰি আছে সাৰ্কোপেনিয়াৰ ওপৰত। অলৰেডি WHO ৰিকগনাইজ কৰিছে সাৰ্কোপেনিয়া ইজ এ ডিজিজ। এইটো এটা কোড দিছে, যিটো কোড হৈছে ICD-10 ইণ্ডিয়ান ক্লাছিফিকেশ্যন ডিজিজ। লছ অফ মাছল মেইনলি লছ অফ মাছল আছে। আৰু এইটো ডিজিজ মেইনলি দেখা পোৱা যায় ডায়েবেটিছ পেচেণ্ট, লিভাৰ ডিছঅৰ্ডাৰ, COPD পেচেণ্ট এইবিলাকৰ ক্ষেত্ৰত বেছি দেখা পোৱা যায়। মেইনলি উইক হৈ যায় মানুহ, অলৰেডি ষ্ট্ৰেংথ নোহোৱা হৈ যায়। তেনেকুৱা কণ্ডিশ্যনৰ কাৰণে এই ডিজিজটো গম নাপায় কি ডিজিজ হৈ আছে, কিন্তু মেইনলি সাৰ্কোপেনিয়াত ভুগি আছে। আৰু আমাৰ এইটো কোম্পানীয়ে এটা ইনষ্ট্ৰুমেণ্টো উলিয়াইছে, যিটো ইনষ্ট্ৰুমেণ্ট অলৰেডি 1 ছেকেণ্ডত সাৰ্কোপেনিক হয়নে নহয়, বা পেচেণ্টটো সাৰ্কোপেনি আছে নে নাই, সাৰ্কোপেনিয়াত ভুগি আছে নেকি, জাষ্ট 1 ছেকেণ্ডত মানে ৰিজাল্টটো আহি যায়। আমি 1 ছেকেণ্ডত আমি সাৰ্কোপেনিক হয়নে নহয় পেচেণ্টটো আমি ৰিজাল্টটো লগে লগে পাই যাওঁ। ইয়াতে এজ হিচাপত ইয়াতে এটা কেলকুলেশ্যন কৰি কিনে মেল ফিমেলৰ কাৰণে ইয়াতে ৰেঞ্জ দিয়াই আছে অলৰেডি, নৰ্মেল হয় নে উইক হয়, পেচেণ্টটোৰ সাৰ্কোপেনিক হয়নে নহয়। এইটো 1 ছেকেণ্ডত ৰিজাল্টটো আহি যায় আপোনাৰ সাৰ্কোপেনিক হয়নে নহয় এইটো দেখুৱাবৰ কাৰণে, আপোনাৰ মাছল লছ আছে নাই জাষ্ট প্ৰেছ কৰি দিলে হৈ যাব ছাৰ। অলৰেডি ইয়াতে দেখুৱাইছোঁ, এতিয়া ইয়াতে 32.3 আহিছে, এইটো নৰ্মেল আহিছে, নৰ্মেল ৰেঞ্জ দেখুৱাই আছে। এতিয়া অলৰেডি সাৰ্কোপেনিক নহয় ছাৰ, অলৰেডি কংগ্ৰেচুলেশ্যন, সাৰ্কোপেনিক নহয়। এতিয়া মেক্সিমাম পেচেণ্টৰ ক্ষেত্ৰতে এতিয়া দেখুওৱা হৈছে যে অলৰেডি মেক্সিমাম পেচেণ্টৰ লছ হৈ আছে মাছলটো, কিন্তু একচুৱেলি গম নাপায় এইটো ডিজিজ আগতে মানুহে গম পোৱা নাছিলে। এই ডিজিজটো ব্যক্তিজনৰ পেশীৰ ওজন, পেশীৰ শক্তি আৰু পেশীৰ কাৰ্যক্ষমতাটো একেবাৰে দিনক দিনে কমাই দিয়ে। তাৰোপৰি এই অকল বয়সস্থ লোকৰে যে হয় তেনেকুৱা নহয়, এই কম বয়সীয়া ল'ৰা ছোৱালীৰো হ'ব পাৰে। এই ডিজিজটোৱে ব্যক্তিজনৰ দৈনন্দিন যিটো কাম কাজ, সেই দৈনন্দিন কাম কাজটো কৰাৰ যিটো ক্ষমতা, সেই ক্ষমতাটো হেৰুৱাই পেলাই, খুব দুৰ্বল কৰি পেলাই পিছত হস্পিটেলাইজেশ্যন হ'ব লাগে আৰু শেষত মৃত্যুবৰণ হ'ব পাৰে। কাৰণটো আচলতে মেইন কাৰণটোৱে হ'ল প্ৰাকৃতিক বয়স বৃদ্ধিৰ এটা পৰিঘটনা। অৰ্থাৎ আমাৰ 30 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ ভিতৰত অট'মেটিকলি কিছুমান পেশীৰ ওজন, পেশীৰ শক্তি আৰু পেশীৰ কাৰ্যক্ষমতা হেৰুৱাৰ কিছুমান অসুবিধা আহি পৰে, আৰু এই অসুবিধাটো গৈ 65 বছৰ বয়সৰ পৰা 80 বছৰৰ ভিতৰত ই বৃদ্ধি পায়। ইয়াৰ লক্ষণ কিছুমান আছে। লক্ষণবিলাক হ'ল দুৰ্বলতা, শৰীৰৰ বেলেঞ্চ নোহোৱা, খোজ কাঢ়িব নোৱাৰা, থিয় হৈ থাকিব নোৱাৰা, ক্লান্তি। চিকিৎসা বুলি ক'লে আচলতে সাৰ্কোপেনিয়া ডিজিজটোৰ তেনেকৈ FDCৰ অনুমোদিত কোনো মেডিচিন নাই। বিভিন্ন গৱেষণাগাৰত বা বিভিন্ন গৱেষণাই এই ডিজিজটোৰ ওপৰত হৰমন থেৰাপি, এনাবলিক এজেণ্ট আৰু সম্ভাৱনামূলক কিছুমান ঔষধ তেওঁলোকে অন্বেষণ কৰিছে। তাৰোপৰি 6 মাহমান ঘৰুৱা ব্যায়াম কৰিব লাগে, খোজকাঢ়িব লাগে আৰু পুষ্টিকৰ খাদ্য খাব লাগে। ইয়াৰ উপৰিও হেল্থ যিবিলাক প্ৰফেশ্যনেলৰ লগত ৰিলেটেড ডক্টৰ বা ফিজিঅ'থেৰাপিষ্ট বা তেনেকৈ ডায়েটিচিয়ান তেওঁলোকৰ লগত যোগাসূত্ৰ স্থাপন কৰিলে এই ৰোগটোৰ পৰা অতি ফলপ্ৰসূ ৰিজাল্ট এটা পাব পাৰি। ধন্যবাদ। কোনো ব্যক্তি সাৰ্কোপেনিয়াত ভুগিছে নে নাই এইটো যন্ত্ৰৰে মেজাৰমেণ্ট কৰিব পাৰি।
এইটো এটা সার্কোমিনিয়া জোখত মেচিন এইটো প্ৰথমতে অন কৰিব তাৰপিছত আপুনি যিমান জোৰে আপুনি প্ৰেছ দিব একবাৰতে ওকে তাৰপিছত এৰি দিব আৰু ইয়াতে মেজাৰমেণ্টটো উঠিব অৰ্থাৎ 33.1 কেজি এইটো এতিয়া নৰ্মেল আহিছে এইটো নৰ্মেল আহিছে হয় এইটো নৰ্মেল 33.1 এইটো নৰ্মেল আহিছে এইটো নৰ্মেল সাধাৰণতে 40 ওপৰত কিমান থাকিব লাগে চাই অলৰেডি আমাৰ এটা মেনু দিয়াই আছে হয় ছাৰ এইটো এইটো আপোনাৰ মেনু দিয়া আছে মেল ফিমেলৰ দিয়া আছে হয় ছাৰ মোৰ নৰ্মেল আছে নহয় হয় নৰ্মেল আছে আপোনাৰ থ্যাংক ইউ থ্যাংক ইউ সো মাচ ছাৰ থ্যাংক ইউ